বহুত দিন নেলুটো তিওৱাই নাই এইকেইটাক মাতিলেও ইটো নাহে সিটো নাহে কিবা এটা খাওঁ বুলি ভাবিলেও মানুহ এটা লগ নাপাওঁ মালটো পকেটত আনিলো অকলে খাবলৈও মন নাযায় এইসব মানুহ কোনেনো ফোন কৰে জানো ভাই বাচন দিলে মানে গোটেই গাডাল কপাই দিও হেল্ল' কোন তুমি ক'ত আছা যা শুনো মনো তোমাকে মাতি আছো মই ভদেশক মাতিছো নাই তোমাক মাতিছো নাই কি গম পাইছা নাই কথা দিছো মানে অকলে খাবলৈও বেয়া লাগে কিয় জানো তুমি মালে অকমান বেছি ভয় কৰা তথাপিতো গুচি আহাচোন মানে কেছটো কি গম পাইছ নাই হাত এটা লৈ আহিছো 130 টকা লৈছে তই টকা 50টা দিবি 80 টকা মই ভৰিম গম পাইছ নাই তেৰি কি পইচা নাই কথা ক কেনেখন তই কেলে কোৱা নাছিলি এই কুকুৰা বিকিবলৈ যাওঁতে টকা 80টা মাৰিছো বুলি খাবলৈ মন নাই এটা কাম কৰ তই টকা 50টা দিবি তই টকা 50টা দিবি মই সেইদিনাখন আমাৰ ধান বিকিবলৈ যাওঁতে 130 টকা তাৰে 80 টকা মই দিম হ'ব মোৰ ওচৰ পালাহি ফোনটো কাটি দিয়া আমদানি পইচা যে গান নালাগে ৰিচিভ কৰি দিবা আৰু ন 50 টকা ভৰালে কোন দিয়ে কোনে দিব হা নিজৰ বাপেৰৰ পইচা ভৰাইছো তহঁতৰ বস্তুটো দি লোৱা মই আৰম্ভ কৰোঁ মানে জানো তুমি বহুতবাৰ তোমাক ক'ব লাগে তথাপিতো তুমি বস্তুভাগ মোৰ হাতত পেলাই দিয়া তাৰপিছত দেখা যাব খোৱা নোখোৱা মোক মায়ে প্ৰতিদিনাই খাওঁ প্ৰতিদিনাই মায়ে মোক গালি দিয়ে নে এই মদ বোলা বস্তুটো এইটোৱে খাই অকণমান গালি শুনিব লাগে অকণমান গালি শুনাৰ লগে লগে নিচাটো ৰিম নিচাটো কিন্তু মই তোমাক বহুত ভাল বেছি তেল মাৰিব নালাগে দিয়া টকা 50টা দিয়া মই নিজৰ বস্তু কিবা এটা কৰিম হেৰি যে পইচাটো নাপাম কাৰণে কৈ দিছো আনা নাই বুলি কিন্তু বস্তুভাগ আনি থৈছো আছে দিয়া মালটো বহি লওঁ তুমি যদি কাৰোবালৈ ভয় কৰা চাই মেলি লোৱা মই বহিলো ধৰি দিয়া এই গ্লাছটোৱে আৰু চাকনাটোৱে দিয়া মই মালটো মেলো কথাটো কি হ'ল গম পাইছেনে ৰাস্তা দাঁতি খালেও কি হ'ব কেছটো গম পাইছেনে এই সোপা গৰু মেলি থোৱা নাই জানো এইবাৰ গৰু মেলি থৈছো আৰু এতিয়া গৰু চাই আছো গৰু কিয় লোৱা হয় নাই বাৰু অকণমান পেলাই লওঁ বুজিছা মালটো অকণমান ডাঠকে খাওঁ সোনকালে শেষ হ'ব বুজিছা নাই মালটো অকণমান ডাঠকে খাম সোনকালে শেষ হ'ব চাকনাটো খালা চেষ্টা পাতি দুটা ফুলা সদায় খাবলৈ মন নাযায় কিন্তু যোনদিনাখন মন যায় অকণমান নেখালেও নোৱাৰো যোনদিনাখন মন যায় নেখালেও নোৱাৰো হ'বনে দাঁতটো হৈ যাব বেছি নিচা নধৰে কমাই দিয়া মানে বহুত নোৱাৰা হয় নে বাৰু কেছটো কি গম পাইছা বস্তু খোৱা যে এইবোৰ ভয় কৰিব নালাগে ভয় নকৰো লুকা চুকৈ খাওঁ ভয় নকৰো দিয়া জানা যুঁজাবা নাই নাহাই বাৰু ধৰি যায়ো ভালকে খাবা মোৰ মানে খাবা তামা নেকি তুমি ৰটো ল'বা পাৰিবা তুমি যিটো বস্তু খাবা কাৰোলৈ ভয় নকৰিবা মাছটো তাৰ অকণমান বেছি হৈছে মায়ে পিটিবনে সৰু ল'ৰা ভাল কমাই থকা উপায় নাই ঘৰৰ খা খবৰটো বাদ দিয়া
মই বৰ আচৰিত কথা এটা ভাবিছোঁ। কি কথা? আমাৰ যে কেৰালি বাই কালি বাই তুমি জানানে ভালকেনে? জানো তাৰ বিয়েটো নাই কালি বাই যে জীয়েক মাজনী তাৰতো বহি এখন মাগিছিলে ইমানখিনিলৈ যোৱাই নাই মোক কথাটো ক'ব লাগিব কেৰালি বাই জীয়েকক যে টিউচন কৰে মাজনীক যে টিউচন কৰে মাষ্টৰটো তুমি চিনি পোৱা? মই পাওঁ নাই চিনি বৰ হেৰামি হয় মজ্জাত হয় সেইদিনাখন সুধিছা গম পাইছেনে? মই না কেৰালি বাহিৰলৈ গৈছোঁ একটো টানি লওঁ তাৰপৰা সেইদিনাখন মানে বাটত মই তাক লগ পালোঁ বাটত লগ পালোঁ মই সুধিলোঁ বোলো ক'ৰ পৰা আহিলে কি মোক ইমান ভেঙুচালি দি কথা ক'লে ইমান ভেঙুচালি দিছে মানে এইটো মই নষ্ট হৈ গৈছে মাৰপিট নকৰোঁ কিন্তু কৰিব পাৰোঁ মোৰ যথেষ্ট বল আছে তুমি জানা মাৰপিট নকৰোঁ তুমি আৰু খাব নালাগে মই বাকীখিনি কথা বিতংভাৱে ক'ম তাৰপৰা কেছটো কি হ'ল কি মানে মই কেইবাদিনৰ লক্ষ্য কৰি আছোঁ মাজনী এটি জীয়ৰী ছোৱালী হয়নে আজি 6-7 মাহ আগতে তাই বিয়া হৈছে তুলনি হৈছে তাই তুলনি হোৱা ছোৱালী এজনী এটা ডেকা ল'ৰা হয়নে মাষ্টৰটো হয়নে নহয় তুমি জানানে সম্পূৰ্ণ কথাটো মই জানো তাৰপাছত এজনী জীয়ৰী ছোৱালী এটা ডেকা ল'ৰা এটা ৰুমত সোমাই টিউচন কৰাটো তুমি কি বুলি ভাবিবা কোৱা একদম বহুত বেয়া কথা বেয়া কথা নহয় কিন্তু বেয়া কথা হ'বও পাৰে কেলে পাৰে তাই লৈ ৰুমালটো মোক খেয়ালি বাই মই কি বুলি ভাবো তুমি জানা মই খেয়ালি বাই মোৰ নিজৰ বাই বুলি ভাবো মোৰ যদি মোৰ খেয়ালি বাই বাই হয় মাজনী মোক কি হ'ব তুমি ক'ব পাৰিবানে ভতিজা বঢ়িয়া দিছে দুপেক খাইছে পাহৰি গ'লা সম্বন্ধ শেষ মাত খালে তুমি মাল খালে কেতিয়াবা মা দেউতাক ল'ৰা ছোৱালী তুমি কেতিয়াবা ঘৈণীক পাহৰি যাবা মোৰ যদি খেয়ালি বাই মোৰ বাই হয় খেয়ালি বাই যদি মোৰ বাই হয় মোৰ তেতিয়া খেয়ালি বাই জীয়েক মাজনী মোৰ ভাগি নব যেতিয়া মোৰ খেয়ালি বাই জীয়েক মোৰ ভাগি নব সেইদিনাখন মই গৈছোঁ খেয়ালি বাই গ'লে খেয়ালি বাই মাতিছোঁ কাম কৰিবলৈ গৈছোঁ মাতিবলৈ গৈছোঁ খেয়ালি বাই ঘৰত নাই খেয়ালি বাই ঘৰত নাই খেয়ালি বাই মাতিছোঁ নাই খেয়ালি বাই নাই ভাবিলোঁ কি আৰু ঘৰৰে মানুহৰ নাপাওঁ মাজনীক মাতোঁ মাজনীও থৈছোঁ ভিতৰত মানে ভাবিলোঁ কোনোবা চাগে মাজনীৰ লগৰ আছে তুমি বিশ্বাস কৰিবা বন্ধু মই তোমাৰ মোৰ বহুত লগৰ বুলি কথাটো কওঁ মই তোমাৰ বিশ্বাস কৰোঁ জানা ন মই গ'লো দেখিলোঁ ঘূৰি চাইছোঁ মাষ্টৰটো বহি আছে নহয় তাত কি মাষ্টৰটো বহি আছে তাতকৈ ডাঙৰ কথা মাষ্টৰটো বহি থকাৰ কাৰণে মই বেয়া পোৱা নাই তাই মাক বাপেক নথকা এজনী ছোৱালী হয়নে নহয় মাক আছে মানে ভায়েক ভতিজাক মানে কোনো নাই হয় নাই বাৰু মাক আছে মাক এজনী কামলৈ গুচি যায় দিনটো ছোৱালীজনী স্কুললৈ যাব নোৱাৰে টিউচন কৰিবলৈ মাষ্টৰটো যায় কিন্তু দৰ্জাখনৰ হুকটো কেলৈ মাৰি ল'ব লাগে মই তেনেকুৱা বন্ধু মই ল'ব লাগে বহুত বেয়া পাইছো মানে তুমি বিশ্বাস নকৰিবা মই বহুত দুখ পাইছো মই যদি মোৰ নিজৰ ভাগিন হয় বন্ধু চোৱা মোৰ নিজৰ ভাগিন বুলি ভাবোনে মোক কুকুৰে খুন্দা মাৰি ধৰে মোক কুকুৰে খুন্দা মাৰি ধৰে মই সেইদিনাখন মানে ইমান বেয়া পাইছো মই সেইদিনাখন বাটত খেয়ালি বাই কৈছো যে খেয়ালি বাই এইটো কথাটো মোৰ ভাল হোৱা নাই যে তই নথকা খেয়ালি বাই এজনী এটা ডেকা ল'ৰা এজনী গাভৰু ছোৱালী ৰুমত সোমাই টিউচন কৰিব দৰ্জা চৰ্জা মাৰি অসম্ভৱ হয়নে নহয় এক্সপিৰিয়েঞ্চ হৈ গৈছে এনেই মোৰ সাধাৰণতে বৰ বেছি এটা নিচা নহয় অকণমান ধৰি দিবা কঁকালটো অকণমান দুখ পালোঁ আমাৰ ফালে গৈছিলে যে ইন্দিৰা আকৌ সেইদিনাখন গম পাইছা নাই সেইদিনাখন মই বিকাশকৰ বিয়ালৈ গৈছো এটাহে পকলে চিঙি দিছো মই নিজা এখন নাই ধৰা আজি বতাহটো মাৰিছো অকণমান লচৰ হৈ গৈছে মই সেইদিনাখন মই মাছটো মানে আকৌ এবাৰ লগ পাইছো বাটত 1 মিনিট মই বস্তু পেলাই লওঁ
তহঁতি চাই দিলে যায় কোন ল'ৰাইটো ৰাস্তা কাষত বস্তুবোৰ ভাল নহয় কিছু কি গম পাইছেনে কি কৰি আছে খাই দিয়া আৰু মই মানে মাজনী কথা মই বহুত চিন্তা কৰিছো কিবা এটা মই পালিচমেণ্ট ল'ম তাক তুমি নতুন বছৰ প্ৰথমতে মাঘৰ বিহু দিনাখন গলি সময়ত তুমি বৰ ভাল কথা এটা কৰিলা বৰ ভাল কথা ক'লা কিন্তু তাৰ গঠন প্ৰণালীটো যিটো বেছ মানিছো অ বন্ধু তাই কিন্তু জন্ম হোৱা লেট হৈছে 11 দিন লেট 11 দিন কিন্তু লেট মাল মাগুৰ ডেকা ল'ৰা চকুত পৰিলে যে সেইটো মানে আৰু কথাই নাই বহুত ভাল কথা বেছি অকাতটো মানে কি কথাটো গম পাইছ নাই কিন্তু কাপোৰ কানি কথাটো মই নকওঁ কাপোৰ কানি মানে কি আজিকালি মাক বাপেকে পিন্ধাব পাৰিছে ইমানকণি পেণ্ট এটা মই হাফ পেণ্টৰ কথা কৈছো ইমানকণি টপ এটা পিন্ধাই ঘূৰাই পঠিয়াই তোমাৰ মোৰ লিখা ল'ৰা আৰু ঢেৰ গাঁৱৰ ল'ৰাবিলাক চাবলৈ কি হয় কথাটো ভাল হয়নে বিয়ালে পতা গীতিৰ কথা কৈছো এটা কি গম পাইছে মানে ভাল লগা বন্ধু ভাইকটো বাদ দিয়া জোন হয় সেইটো নামটো চিনি পাইছা আগতীয়াকে বিয়া পাতি যায় দুটা ল'ৰা ছোৱালী কোনটো অতদে এইটো কথা কোৱা নাই কেলে বলা তুমি যে মোক যে ফোন কৰিছিলা মোক ক'লা যে তুমি অকণ খাওঁ তাৰ আগতে মই যাতে আমাৰ কোনে জানে আমাৰ এইফালৰ পৰা সেইফালৰ পৰা আহিছে মোক কৈছে বোলে বলো এটা কাম কৰা তুমি OLX-ৰ এটা জাঙ্গিয়া এখন ধুতি পঞ্জাবী অৰ্ডাৰ দি দিয়া তাতকে এটা ডাঙৰ কাম কৰা তুমি ঘৰলৈ যোৱা পিছফালে দি সোমাই যোৱা দেউতা বাকৰ বস্তুকেইটা চুৰ কৰি লৈ আহা তিনি কৈ যাম যদি ভাল হয় মালটো তোমাৰ কাৰণে পঠাই দিম আজি উঠাই দিম মই আছো বন্ধু তোমাৰ কাৰণে মই জান দি দিয়া লগ হয় জান দি দিম তথাপিতো গৈ গুচি যাওঁ এটা কাম কৰিবা এই গৈ কিনে যদি বাটত এই ভাই আগত তাৰপৰা দুটা ডাঙৰ ডাঙৰ নেমু চিঙিবা এই বাগানত লৈ ভৰাই লৈ গুচি যাবা তাৰপৰা তাত যে পানী গিলাচ বিচাৰিম নহয় নেমুটো চেপি দিম আৰু কি ক'লো নিচা চাতে ব'লা গৈ আহোঁ মানে কি হ'ল গম নাই এইটো আমাৰ সেই ৰুমত সোমাই টিউচন কৰি মাষ্টৰ নহয় জানো পলান্তৰ ভাই কিবা এটা মই বেছি না ক'বলৈতো ইমান দম দি ক'বলৈ কোন ৰুমত সোমাই টিউচন কৰি খতম মাৰি দিম শান্তি শুব নোৱাৰো
তজুপাৱে কিমান পাটনা কাকা মানুহজনী বিচাৰি ফুৰিম পলাই পলাই যায় জানো সদায় সদায় পলাই যায় জহনী জাতিজনী কোনোবাই যদি পায় খবৰটো দিব মানুহজনী নিগনীয়া চাবোন কুটা দি ঘপককে কুটিৰ লগত ইফালে যায়গে সিফালে যায়গে বিচাৰি নাপাওঁ কোনোবাই যদি পায় খবৰটো দিব দেই এতিয়া মানুহজনী গুচি যোৱা জোখত মই মহাদেৱ হ'ব লাগিব ভাং খাব লাগিব এনেকে আৰু এফালেতো এইটো দিছোৱে আকৌ এটা ভাং এটাও দিব লাগিব কথাটো বেয়া হ'লেও ভাল হ'লেও যি হ'লেও হ'ব এতিয়া মানুহজনী যদি কোনোবাই দেখে মোক খবৰ এটা দিব লাগে দেই মানুহজনী বৰ্ণনা কৰি দিব লাগিবতো গৰু যেনেকে ৰচনা লিখে ছাগলীও যেনেকে ৰচনা লিখে মোক মানুহজনীৰ ওপৰতো ৰচনাখন লিখি দিম কোনোবাই যদি পায় মোক কৈ দিব মানুহজনী কি বুলি ক'লে এই চুলিখিনি চুটি চুটি আজিকালি ষ্টাইলত কাটে কাণত বৰদলামান 3 পাত কাণ এইফালে 3 ফুলা এইফালে 3 ফুলা কঁকালটো একেবাৰে চিঞা চিঞা নিচিনা হাতৰখন লয় এনেকৈ হাৰি এখন এনেকৈ লয় কঁকালটো ধুনীয়াকৈ জিলিকি থাকে কিন্তু নাচাবা বিয়াখন মাইকীটো চাবলৈ নাপায় তাৰপিছত তোমাৰ এই মালটোত এই ভৰিটোত বুজিছানে ঝুনঝুলুক খোজকাঢ়ি ঝুনঝুলুক এইফালে যায় ঝুনঝুলুক তাৰপিছত এই ধুনীয়া মাইকীজনী দেখিলে কোনোবাই খবৰ এটা দিব লাগে বেলেগ ক'বলৈ একো নাই কোনোবাই যদি পায় খবৰ এটা দিব প্ৰফেচনেল হয় টেনশ্যন ল'ব নালাগে আপোনালোকে মই অকণমান বিশ্ৰাম কৰি লৈছোঁ মানে নেমুকালিলে ক'বা নিজা ডাল লাগে অকণমান দেই হাঁহকেইটা সৰহকৈ খাই দিলে অকণমান নিজা ৰাখিবই বন্ধু কোনটো এই যে বলু দিয়ে বলু খোলালি দিয়ে কিন্তু ছবিত মাল দিয়ে একদম মানে সঁচাকে ৰিম ৰিম আকৌ কি অডিঅ' নহয় ভিডিঅ' চলি মাল কিন্তু সৰুটো কিন্তু বেষ্ট টেলেণ্টেড বেলেগ ধুনীয়া যেতিয়া তামোলৰ বটাটো আনি দিছে মই এখন খাওঁ নে দুখন খাওঁ লাগিছে মই পাহৰি থাকিলো লাল চাহ নে গাখীৰ চাহ নহয় মই সেইটো নহয় মই চাওঁতে সময় গ'ল লাল চাহ নে ঠাণ্ডা গাখীৰ চাহ নে মোক ধৰিবই নোৱাৰিলো ভদ্ৰ নহয় নে মজা আহি মালটো চাই আহোঁ কি হ'ল তই কৰিলে নেকি অহংকাৰ দেখিছ না হেৰি নামটো কি মানুহজনী মৰম মানুহজনী মৰম তাৰপৰা আকৌ মানুহজনী পলাই গ'লে মৰম ৰাতি হলে মানুহজনী কি হয় নাজানো ইমান মৰম কৰিব বিচাৰে দিনত আকৌ একেবাৰে গম ভাত খাব মানে আঙুলি দুটা বহি আছে লুনটো মাৰিবি নহয় ঘৈণীয়াৰ কাৰণে মোবাইলডাল দিবি 4G মোবাইলডাল এই চোতা কেইদিনাখন হাতলৈ বহি আছে এই চোতা দেখি মাইকিক দিব পাইছো দামী মোবাইল 1000 কললত দিছো হাতখন চাওঁ হাতখন বৰ ধুনীয়া মালা পিন্ধিছো ক'ত বাহিৰৰ পৰা অৰ্ডাৰ দি আনিছো টাইমটো বন্ধ কৰি থৈছো সূৰ্যটো এইফালে ওলাই এইফালে নুমাই যায় বহুত টেলেণ্টেড চিনে পোৱা মোৰতো মৰি বনাই বনাই খালে ভাল মানে এই কামত এনেকুৱা এটা গেলা নলা নাই
গামখনত এনেকুৱা এটা গেলা নলানা যিটো নলাত মই পোৱা নাই যোনখন দোকানত ভদেশ্বৰ সোমোৱা নাই কিন্তু এতিয়া প্ৰফেচনেল মদাই আগতে প্ৰফেচনেল চুৰহে আছিলে মিছা ক'লে এক্সচেঞ্জ হৈছে এতিয়াতো ডেভেলপ হৈছে ইয়াৰ পিছত কি হ'ব এটা কাম কৰোঁ এই মোবাইল গেলে পিঠি থাকে কি বস্তু দিবা নেদেখা বস্তু নাই মোবাইল এইসব মানে মোক কৰি ল'বলৈ দে কি অনলাইন শ্বপিং হয় বস্তু দ্বাৰা মই মানে অনলাইনত মই অৰ্ডাৰ দি আছো মোক আহি ঘৰত আহি দি থৈ যাব অৰ্ডাৰ দিলে ঘৰত দি থৈ যায়হি কি যি বস্তু অৰ্ডাৰ দিলে ঘৰত দিবহি সঁচাই মোক কলি পকি গৌজি অৰ্ডাৰ কিমানো কোলৰ পৰা অৰ্ডাৰ হ'লে গাখীৰ আনিম নিজে এজনী আনি চব মানে গাখীৰতো পানী দিয়ে সেইদিনাখন মোক কৈছে দিয়ে অনলাইন শ্বপিঙত যে সেইবিলাক বস্তু দিব নোৱাৰি তেতিয়ালৈকে ঘটি দিব তই যে কিনিছ এইটো বহুত দামী মোবাইলটো যে লৈছো আচ্ছা বক্সটোতে বাজি আছে এইবিলাক বস্তু চব দিব পাৰি মোলৈ বস্তু এটা দি দিবি মোক কোলা বগা আছে জাঙিয়া এটা অৰ্ডাৰ দি দিবি কোলা মানে বগা দেই কোলা কলি বগা বগী কলি বগী আৰু কোলা বগা বস্তুটো মিলাই দিছো মোৰ তলৰ ৰোল পোৱা এটা আছে ইয়াৰ মাইকীজনীটো আমি নহ'লে ভাল লগ পাই আহিছো নহ'লে পুলৰ পলোৱা নিছে বুলি নাই কোৱা নয়নঘৈণীয়েকে খাল লগাইছে মেখেলা এই ঘৈণীয়েকক পঢ়াই নকৰে নহয় নকৰে কাবালেহে মাল খাইহে কৰে নহয় ন মাল খালি পমুদৰ মানে চুলাই দিওঁ চেনিটো মালটো বেছি দিয়ে ন গুৰটো ঘূৰে বুজিছা তোক এটা কাম কৰো এইটো সেইটো নহয় এইটো আমাৰ ৰুমত দৰ্জা মাৰি কেনে আৰু তেনেকে কমে আৰু মোৰ এইটো গৰম উঠিয়া তই ইংলিছৰ কথা ইয়াত নুসুধিবি ৰুম মাৰি দে ৰুমৰ ভিতৰত দৰ্জা মাৰি দে ইংলিছ তাত মাৰিব তোক চাবি মাৰি দিম কিবা তেলেতীয়া ক্ৰীম আছে নি বাৰু নহয় ইয়াৰ মানে অকমান গালত গহি ন আজি চাপৰটো দিবই পিছলি যাওক যাতে পিছলি যাওক মৰম কিমান এটা কাম কৰিছা মিঠাতেল আছে নহয় একদম তই 3 কাপ মান বাকি ল'বি হাতত তাৰপিছত হাতত 3 কাপ মান বাকি ল'বি এনেকে এনেকে কৰিবি বাকি ল'বি ধুনীয়াকে ঘঁহি থৈ দিবি মালিচ কৰিব লাগিব গাল দুখন যে গাল বুলি কবি গম পাইছো দিয়ে মা খালে কবি এইটো চলে যাওঁ কেনেকে এইটো ডাঙৰ কথা এটা কবি চাবি দে মই মালৰ নিচা পাতিছে কথা এটা কম হাই পেচা নাই জানো কিবা এটা আছে মোৰ ঘৈণী ইমান পেছাৰ ভিতৰলৈ নাযাবিচোন ন তোৰ ঘৈণীটো ল'ৰা ছোৱালী নাই না ল'ৰা এটা আছে পাহৰিলো ল'ৰা ছোৱালী আছে পাহৰিয়ে থাকিলো নাইনলৈকে নহয় খৰচি মাৰি দিবা পইচা মই পঢ়াইছো এইবিলাক মানুহজনে কেতিয়াবা বাহিৰতে থৈ পেচা ষ্টক হৈ গ'ল ভগৱানে নকওঁ নকওক বুলি কৈছো আমি যদি কেতিয়াবা ধৰিবলৈ যাওঁ নহয় মানুহজনী বচাবৰ কাৰণে যদি ধৰিবলৈ যাওঁ সন্দেহ কৰিম বেয়া পাম
তিনিমাহমানৰ আগতে দেউতাৰ পেৰালাইচিছ হৈছিলে যে বৰ চলাফুৰা কৰিব নোৱাৰে কেতিয়াবা কথাৰ প্ৰসংগত আপোনাৰ কথা কয় বাকী কোৱা তোমাৰ খবৰ খাতি কোৱা ভালেই কিন্তু বুলি আকৌ কি চিন্তা কৰিলা মই বৰ বিপদ এটাত পৰিছোঁ বৰ দেউতা বিপদত পৰিছা তুমি আকৌ কি বিপদত পৰিছা আপুনিতো জানেই মই আপোনালোকৰ গাঁৱৰে শেৱালি বাইদেউৰ ছোৱালীজনীক টিউচন কৰোঁ সেইটোতো হয় তুমি টিউচন কৰা ল'ৰা ছোৱালীটো ফাৰ্ষ্ট ডিভিজন পাছ কৰে সেইটোতো আমি জানো সকলোৱে হয় বৰদেউতা সেয়া মই মোৰ বাবে বুলি মই নকওঁ তেওঁলোকে কষ্ট কৰে বাবে সফল হয় সেইটো আমি জানো আজি 2-3 বছৰৰ পৰা আমাৰ গাঁৱত ফাৰ্ষ্ট ডিভিজন 2-4টা থাকেই সেইকেইটাকতো তুমিয়ে টিউচন কৰা হয় বৰদেউতা কিন্তু মোক আজি অন্য এটা জটিল ষড়যন্ত্ৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিব লাগে নহ'লে মই আপোনালোকৰ গাঁওখনলৈ এই গাঁওখনৰ ল'ৰা ছোৱালীবোৰক টিউচন কৰিবলৈ আহিবলৈ মই নোৱাৰা হ'ম বৰদেউতা ভালকৈ বুজাই কোৱাচোন আজি 2 মাহমানৰ পৰা মোক কেইজনমান অভদ্ৰ মানুহে মোক বাটত বৰ বাৰুকৈ লাজ দিছে বৰদেউতা কিন্তু কিয় আপুনিতো জানেই বৰদেউতা শেৱালি বাইদেউৰ ছোৱালীজনী আজি 2 মাহমানৰ আগতে ভৰিৰ এক্সিডেণ্ট হ'ল গতিকে তাইৰ লগৰ সকলোবোৰ ল'ৰা ছোৱালী টিউচন কৰিবলৈ মোৰ ঘৰলৈকে যায় মই টিউচনটো ঘৰত আহি নকৰিম বুলিয়ে ভাবিছিলোঁ কিন্তু দেউতাক নাইকিয়া ছোৱালী শেৱালি বাইদেৱে ঘৰত কেইবাদিনো গৈ মেলি কাটৰ অনুৰোধ কৰিলে যে মই ছোৱালীজনীক ঘৰত আহি টিউচন কৰিবই লাগে সেইটো কথা আমি সকলোৱে জানো সেইদিনা মই শেৱালীক লগ পাই সুধিছিলোঁ যে তোৰ ছোৱালীজনী পঢ়ুৱাত কিবা অসুবিধা হৈছে নেকি তাই ক'লে কোনো মোৰ অসুবিধা হোৱা নাই যদি তোৰ কিবা অসুবিধা হৈছে তেন্তে মোক কবি আমি সকলো আছোঁ আৰু এটা কথা তুমি বোলে তাই 2 মাহৰ টিউচনৰ ফিজ নাই লোৱা হয় বৰদেউতা আপুনিতো জানেই মোৰ প্ৰাইভেট চাকৰি এটাও আছে জানো আৰু টিউচন কৰি মই মাহেকত 10,000 মান টকাই পাওঁ গতিকে সেই দেউতাক নাইকিয়া ছোৱালীজনীৰ পৰা 200 টকা নল'লে মোৰ কোনো অসুবিধা নহয় তোমাৰ দৰে ল'ৰাজন পোৱাটো আমাৰ বাবে বহুত সৌভাগ্যৰ কথা কিন্তু কোন সেইকেইটা কথা মূৰ্খ বৰদেউতা এজনৰ নাম নৰেন বুলি কয় আৰু এজন যে ৰাস্তাই ঘাটে পৰি থাকে মই গম পালোঁ তুমি একো চিন্তা নকৰিবা ইয়াৰ মই উচিত এটা বিচাৰ কৰিম আজি 2 মাহমানৰ পৰাই মই চিন্তাত পৰি আছোঁ মই চিন্তা কৰি আপোনাৰ ওচৰলৈ আহিলোঁ বৰদেউতা তুমি একো চিন্তা নকৰিবা এতিয়া 11:30 বাজিছে তুমি 3 মান বজাত পোৱাকৈ আমাৰ ঘৰত আহিবা আৰু মই সিহঁতকেইটাকো মাতি পঠাম ইয়াৰ এটা উচিত বিচাৰ কৰিম আজি তুমি পাৰিবাতো আহিব 3 বজাত মোৰ টিউচন এটাও আছে পাৰিম যদি তোমাৰ টিউচন আছে নেলাগে বৰদেউতা ইমান ডাঙৰ এটা বুজা মই মূৰত কঢ়িয়াই ফুৰাতকৈ এদিন টিউচন নকৰাটো মোৰ বাবে ডাঙৰ কথা নহয় ঠিক আছে তেন্তে তুমি 3 মান বজাত পোৱাকৈ আহিবা মই সিহঁত সকলোকে আজি মাতি পঠাম তেন্তে মই এতিয়া গৈয়ে থাকোঁ বৰদেউতা ঠিক আছে আহিছোঁ বৰদেউতা ভাল যোৱা প্ৰফেচনেল মদাহী মহলত টেঙাটো বেছিকে খাইলো নাই মোৰ ঠাণ্ডা লাগিছে বৈদ্য ঠাণ্ডা লাগিছে মালটো খোৱাৰ কাৰণে টিংটিঙনিটো বেছি আহিছে নেকি মালটো খাই টেঙাটো কম খাব লাগে আমি এতিয়া ক'লৈ গৈছো গম পাইছ বৰদেউতা গৈছে বৰদেউতা মানে তই মোক ডাইৰেক্ট ওলাই যায় ডাইৰেক্ট বৰদেউতা বুলিয়ে মাতিবা নহয় এই গাঁও পুৰা ডাইৰেক্ট হয় গাঁওবুঢ়া হ'লে কেলে যাওঁ এতিয়া ঘটিটো তই জানো নে মই জানো গাঁওবুঢ়া জীয়েক না নাতিনীয়েক এজনী আছে এইবাৰ ক্লাছ এইবাৰ দ্বিতীয় শ্ৰেণী নেকি দ্বিতীয় শ্ৰেণী বহুত সৰু হৈ আছে হ'ব আকৌ এইটো কি কেলে মাতিছে মোৰ কিন্তু সন্দেহ হৈ আছে আগতে খৰি ফালি ফালে বাপেৰে খৰি ফালে ককায়েৰে খৰি ফালে তই খৰি ফালি ফাল এটা কথা কি জানো কি হ'ল মোকটোতো খৰি ফালিবলৈ নামাতে মইতো জানো মই চা মোৰ ঘৰত চা 2টা ককাই ভাই আছে মইতো সৰুৱে ভাই মোকতো
কোনচা মাতিব তোক দেউতা খালিয়ে দিয়ে বাৰু খৰি তোক জন্ম বাপেহঁতে এই ককাহঁতে কৰি দিছে তোক খাবৰ কাৰণেহে জন্ম দিছে একো কাম নাই ভাত খাবলৈ দিব সন্দেহ এটা হৈছে তহঁতে কিবা এটা ভুল কৰা নাই মইতো ভুল কৰা মোৰ মানে আদতে নাই ভুল বাদে কথাটো হ'ল কি মই তোক খন্দাক বিশ্বাস নকৰো এইটো মদাহি যে ক'ত ভুল কৰিলি নে কওঁ সন্দেহতে কৈছো তোক কিন্তু ডাইৰেক্ট একদম ফচা বুলি ফচোৱা নাই তোৰ কাৰণে মই জানি দিয়া হয়নে বুনিয়া বুজে গুণম উল্টাল বুজে নুবুজাই উল্টাই যুজে বেয়া পাওঁ মই বহুত বেয়া পাওঁ এনেকুৱাতে শাস্ত্ৰ দেখাৰ কথা আছে মই ধ্যান আছে গহয় মাধৱ দেখে বোলে লগৰে লগৰে আছে মোৰ আৰু সৌভাগ্য মাকৰ গাল এখনত চুবলৈ পাইছে বাৰু গৈ নাপাওঁ নহয় তোমাক এৰি থৈ যাব নোৱাৰি তোমাৰ নহয় এটা কথা কি গম পাইছা আমাক সাক্ষী কৰিবলৈ মাতিছে মই খাটাং ই কিবা এটা ভুল কৰি দিছে খালে ডিঙা পৰিছে কাৰোবাক কিবা কৰিছেগৈ আমাৰ এটা সাক্ষী খালা মই নুবুজো মই তোমাৰ বিশ্বাস কৰোঁ নে বেছি কথাবোৰ নকবি যিটো সোধে সেইটো কবি মই মানে কথা ক'ব নাজানো মই সেইবুলি নাই কোৱা নকওঁ সেইবুলি অপুজনক বুজোৱা শিলগুটি সিজোৱা যে একেটাই কথা ইয়াক বুজোৱা কিমান কবি আৰু এইবিলাক কণী বইল কৰি কৰে যুঁজিছে তই যুঁজিম আকৌ বৰ্তা ওচৰত এইটো বৰ্তা ওচৰত যুঁজিম লৈ যাম তোমাক মই সেইবুলি ভাবিছো নি কিমান পুৰা 20 মিনিট পলমকে আহিছ কি ক'ব দাইটি এডাল লেট্ৰিনত সোমালে বাহিৰত বহি আছো মনোযোগ ইয়ালৈকে মাতি দিওঁ মনোজ বুলি যে ক'লে কোন চিনি পাইছা নাই কোন হয় এইটো ৰাতিপুৱা যে আমি যে ইনচাল কৰিছিলো যে আমি সেইটো মানে ইনচাল কৰাটোৱে হয় দৰ্জা মাৰি টিউচন কৰা হ'ব মনোজ তুমি ইয়াতে বহা কেতিয়াটো গম পাইছই তহঁতক কিয় মাতি আনিছো ইয়ালৈ এই মাষ্টৰ ভাইটিক তহঁতি বাটত দেখিলে কি ক ক'বই লাগিব মাষ্টৰ ভাইটিয়ে যে শেৱালি জীয়েকক ভাল পায় তাৰ কিবা প্ৰমাণ আছে নেকি আছে আৰু কচোন তহঁতৰ প্ৰমাণবোৰ কিমান যুক্তিপূৰ্ণ মই চাওঁ মাষ্টৰজনে মানে কি কয় জানেনে শেৱালি জীয়েকৰ মাজনীৰ ভিতৰত মই দেখিছো যাওঁতে ধৰি ধৰি বাহিৰলৈ নিছে ফিৰিবলৈ লৈ কি কাম নিছে মই খালি গম মোকো কয় এবাৰ তই কচোন তোৰ শুনো মোৰতো ক'বলৈ বহুত আছে তাতে দাইটি মানে সেইদিনাখন আমাৰ ঘৰ শেৱালি দাইটি মানে শেৱালি বাক আমাৰ ধান যাবলৈ মাতিবলৈ গৈছিলোঁ গৈ পাইছোঁ শেৱালি বাই ঘৰত নাই শেৱালি বাই চিঞৰিছোঁ নাই নহয় শেৱালি বাই কাম কৰিবলৈ গ'ল ইফালে মই চিঞৰিছোঁ
এফালেও গৈছোঁ কাইলৈ ঘৰত নাই আৰু নিজৰ ভাগিন ভগিনা মাজনীকো মাতষাৰ দিওঁ মাজনীকো মাতিবলৈ গৈছোঁ পিছত মানে ফুচ ফুচ ফাচ ফাচ কথা এটা শুনিছোঁ বিশ্বাস কৰিব দাইটি মই কোনো বেয়া ভাগত সিহঁতৰ ঘৰলৈ যোৱাও নাই আৰু চোৱাগেও নাই দেখিছোঁ এইজনে দৰ্জা মাৰি ভিতৰত সোমাই টিউশ্যন কৰি আছে টিউশ্যন বুলি কৈছে মই সুধিলোঁ কিন্তু দৰ্জাখন মাৰি লৈছে তেতিয়াৰ পৰাই মই সন্দেহ কৰোঁ ক'বলগীয়া বিশেষ নাই মানে টিউশ্যন কৰে যে আমাৰ শেৱালি যিয়ে কওক কিন্তু টিউশ্যন কৰে মই মানি লৈছো চবৰ পৰা পইচা লয় তাৰ পৰা কেলে পইচা মানে কি আৰু কিবা ক'বলগীয়া আছে নে তহঁতৰ আৰু বিশেষ নকওঁ এইখিনিকে আৰু তহঁতি কোৱা প্ৰতিটো কথাইতো মই জানো মানুহৰ দৰে চিন্তা কৰিবলৈ ঠিকেই হ'ল পশুৰ দৰে নহয় সিহঁতি কোৱা কথাখিনিৰ ওপৰত তুমি কি ক'বা আজি আপুনি মোক এইকেইটা কথা ক'বলৈ সুবিধা দিয়াৰ বাবে আচলতে চাওক মানুহৰ দুটা জীৱন থাকে ব্যক্তিগত জীৱন আৰু ৰাজহুৱা জীৱন এইটো মোৰ ব্যক্তিগত জীৱন মোৰ ব্যক্তিগত জীৱনৰ ওপৰত আপোনালোকৰ মাত মতাৰ অধিকাৰ নাই যদি মই আপোনালোকৰ ৰাজহুৱা জীৱনত সামাজিক জীৱনত কিবা ক্ষতি কৰিলোহেঁতেন তেন্তে আপোনালোকে মোক শুনাব পাৰিলেহেঁতেন এই ধৰক আপোনালোকৰ শেৱালি বাইদেউৰ ছোৱালীজনীক যদি মই বলপূৰ্বকভাৱে টিউশ্যন কৰিবলৈ গ'লোহেঁতেন তেতিয়া আপোনালোকে মোক এনেদৰে শুনাব পাৰিলেহেঁতেন কিন্তু সেই টিউশ্যনটো মই কৰিবলৈ এইকাৰণে বাধ্য হৈছোঁ যে তেখেতৰ দেউতাক নাই ছোৱালীজনীৰ দেউতাক নাই আৰু শেৱালি বাইদেৱে এই টিউশ্যনটো কৰিবৰ কাৰণে মোক কেইবাদিনো গৈ ঘৰত গৈ কাটৰ অনুৰোধ কৰিছে তাৰ বাবে মই টিউশ্যন কৰিবলৈ মান্তি হৈছোঁ আৰু চাওক আপোনাকতো মই কেইবাদিনো মদ খাই ৰাস্তাই ঘাটে পৰি থকা দেখিছোঁ মইতো ক'বলৈ যোৱা নাই আপোনাক কিয় মদ খাইছে কাৰণ এইটো আপোনাৰ ব্যক্তিগত জীৱন আপোনাৰ ব্যক্তিগত জীৱনৰ কোনো অধিকাৰ নাই চাওক আপোনাৰ ল'ৰাটো এবাৰ ক্লাছ 9ৰ পৰা 10লৈ পাছ কৰিব পৰা নাই পাছ কৰিব পৰা নাই মই ভাল পালোহেঁতেন যদি আপোনাৰ ল'ৰাটোকো মোক পঢ়াবলৈ কিন্তু তাৰ অনুৰোধত আপুনি তাৰ বিপৰীতে আপুনি কি কৈছে বৰদেউতা মই অকণমান সময় বেয়া নাই ইহঁতক এনেকৈ ক'ব লাগে চাওক মই যদি তোমালোক দুজনক প্ৰশ্ন কৰোঁ যে তোমালোকৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কি নিমাত নিশব্দ আপোনালোকে জীৱনৰ আধাখিনি সময় পৰৰ চৰ্চা লোকৰ হোৱা নোহোৱা কথাবোৰত লাগিয়ে সময়খিনি পাৰ কৰি পেলালে মই ক'বলৈ নাযাওঁ যে আপোনালোকে এটা চৰকাৰী চাকৰি কৰিব লাগিছিল ডাঙৰ ডাঙৰ অট্টালিকা সাজিব লাগিছিল মোৰতো প্ৰাইভেট চাকৰি গভৰ্ণমেণ্ট চাকৰি নহয় আপোনালোকৰ হাত আছে ভৰি আছে কোনোবা এটা নহয় কোনোবা এটা কোম্পানীত আপোনালোকে ব্যস্ত হৈ থাকিব পাৰিলেহেঁতেন নিজৰ জীৱনটোক ব্যস্ত কৰি ৰাখিব পাৰিলেহেঁতেন আচলতে আপোনালোকে সময় আৰু পইচাক সদব্যৱহাৰ কৰিব নাজানে বাবে আজি আপোনালোকৰ এই অৱস্থা এতিয়া বুজি পালিনে তই কি কৈছিলি পিতৌ বাপেক নাইকিয়া ছোৱালীজনী 2 মাহৰ টিউশ্যনৰ ফিজ নোপোৱাৰ বাবে তই সন্দেহ কৰিছিলি কেতিয়াবা সেই পইচা দি সহায় কৰি পাইছনে কি যে তহঁতৰ চিন্তা আৰু কোৱা সিহঁতক মই বেয়া পোৱা নাই সমালোচনা কৰিব লাগে কিন্তু সমালোচনাটো সদায় গঠনমূলক হ'ব লাগে কিন্তু আপোনালোকে সমালোচনা কৰা মই মানৱীয়তাৰ খাতিৰত সেই দেউতাক নোহোৱা ছোৱালীজনীৰ পৰা বিবাহৰ পইচা লোৱাৰ বাবে আপোনালোকে মোক সন্দেহ কৰিছে সেই দেউতাক নাইকিয়া ছোৱালীজনী মাকে দিন হাজিৰা কৰি কৰি চলাই আছে গতিকে প্ৰত্যেক দিনাই মই টিউশ্যন কৰাৰ সময়ত মাকজনী উপস্থিত নাথাকিবও পাৰে হয়তো এদিন আপুনি যিদিনা দেখিছে বেৰৰ চকু থাকে আপোনালোকেতো তেনেকুৱা প্ৰকৃতিৰে মানুহ গম পাই গৈছে আজি গতিকে সেইদিনাখন মাক কাম কৰিবলৈ যোৱাত ভিতৰত কুকুৰ ছাগলী নোসোমাবৰ কাৰণে দৰ্জাখন লগাই থৈছিল আৰু সেইটোকে আপুনি কিমান ডাঙৰকৈ উলিয়াইছে সেইটো আপোনালোকৰ সমালোচনাৰ বিষয় যিখন গাঁৱত প্ৰতি বছৰে 2-4টা ফাৰ্ষ্ট ডিভিজন থাকে সেইখন গাঁৱৰ মানুহ আজিও অন্ধবিশ্বাসত ডুব গৈ আছে কিবা বুজি পালিনে
বনাই দি লাভ নাই কথা দে যে আজিৰ পৰা তহঁতি গাঁৱৰ শৈক্ষিক দিশটোত গুৰুত্ব দিবি টিউচন দিয়াই দিম আপোনাৰ চব পঢ়া শুনা এটা আকৌ একদম তুমি আমাক ভুল বুজি নাথাকিবা আচলতে ময়ো সেইটোৱে বিচাৰোঁ তোমালোকৰ পৰা মই অন্য এখন গাঁৱৰ পৰা আহি তোমালোকৰ গাঁৱত টিউচন কৰোঁ মোৰ মনত বেয়া ভাৱ নাই গতিকে তোমালোকে সদায় এই সম্পৰ্কটো তোমালোকে যদি এহাল পতি পত্নী বা প্ৰেমিক প্ৰেমিকাৰ দৰে ঠাইত চিন্তা কৰা সদায় মই তোমালোকৰ দৃষ্টিত সদায় বেয়া হৈ থাকিম গতিকে এই সম্পৰ্কটোক তোমালোকে বাই ভনীৰ দৰে চাবলৈ শিকা মই আৰু বেছি বিশেষ নকওঁ তহঁতি বুজি পালিনে আজিৰ পৰা তহঁতি এনে কোনো ভুল নকৰিবি আৰু আজিৰ পৰা আমি এখন সুস্থ সমাজ গঢ়ি য'ত থাকিব প্ৰতিযোগিতা আমি আজিৰ পৰা প্ৰতিযোগিতাৰ পিছত দৌৰিম অন্ধবিশ্বাসৰ